লগৰ লিখিছে এতিয়া অলপ অলপ কুঁৱলী পৰি আছে। বৰ্তমান বাজিছে 5টা আৰু আমি এতিয়া মৰ্ণিং গ্ৰুপ ৰাইড কৰিবলৈ আহিছোঁ। গ্ৰুপ ৰাইড মানে কি 3জন মোৰ সৈতে। এইফালে দেখিছে চিকন্দৰ ভিটো আছে আৰু লগত 2জন আহি আছে, মই আপোনালোকক দেখুৱাম। তো আজি মোৰ হিষ্টৰীত লং হুইলি ৰেকৰ্ড বনাবলৈ চেষ্টা কৰিম আৰু লগতে চাইকেলখনৰ অকণমান ৰিভিউ দেখুৱাম আপোনালোকক, মানে এতিয়ালৈকে কি মডিফাই কৰিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। বলকে ভিডিঅ'টো আৰম্ভ কৰোঁ। লগত লিখিছে এতিয়া অলপ অলপ কুঁৱলী পৰি আছে আৰু ইফালে আছে নিমাতী ৰাস্তা। আজি নিমাতীলৈ যাম বুলি ভাবিছোঁ আৰু মই মোৰ চাইকেলখনৰ অলপ ডিটেইলছো দিম আপোনালোকক যে কি মডিফাই কৰিলোঁ আৰু লগতে চাইকেলখন এবছৰ হৈ গ'ল আৰু অলপ ৰিভিউ দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক এতিয়া লং হুইলি এটা ট্ৰাই কৰোঁ। আপোনালোকে দেখিলে যে আমি লং হুইলি ৰেকৰ্ড বনাবলৈ ট্ৰাই কৰিলোঁ, কিন্তু পূৰা সম্পূৰ্ণ লং হুইলি নহ'লে বাৰু, কাৰণ আৰু অলপ হ'লহেঁতেন, যিহেতু বহুত দিন প্ৰেক্টিছো কৰা নাই। এতিয়া লাহে লাহে গৈ থাকোঁ আৰু বাকী অকণমান দেৰিকৈ আপোনালোকক মোৰ চাইকেলখনৰ ৰিভিউ কৰি দেখাম আৰু বহুত ভাগৰ লাগি গ'ল তোমাৰ কাৰণে, চাই থাকিব। এতিয়া আপোনালোকক মই অলপ মটৰ ব্লগিং ছেটআপত দেখুৱাবলৈ লৈছোঁ। ছেটআপত নহয় মানে ফ্ৰেমত, এতিয়া চাই থাকক। তো বন্ধুসকল আছে এইফালে নিমাতী আৰু এইফালে আছে এটা সৰু, এইটো কি বুলি কয় মই ভালকৈ নাজানো আৰু, কিন্তু আপোনালোকক দেখুৱাই দিম। তো এতিয়া এইফালে গৈ লওঁ, অলপ অফ ৰোডো কৰা হ'ব। দেখিছে সেইটো অলপ আগত যাব দিছোঁ আৰু আপোনালোকক ধুনীয়া লোকেশ্যনত গৈ পেলাই ধুনীয়া ভিউ এটা দিম, চাই থাকিব। বন্ধুসকল দেখিছে এইখন হৈছে ব্ৰহ্মপুত্ৰ আৰু এতিয়া আমি ইয়াত অলপ ফুৰিবলৈ আহিলোঁ আৰু ধুনীয়া লোকেশ্যনত উপভোগ কৰিবলৈ আহিলোঁ। আৰু এইফালে কিবা কিবি বনাই আছে, হয়তো আগলৈ যাব নোৱাৰিব পাৰোঁ, কিন্তু এইফালেদি হ'লেও যাবলৈ চেষ্টা কৰিম, চাই থাকক। আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই সোনকালে ফ'ল' কৰি দিব। মাষ্টাৰ অফিচিয়েল ইয়াত আহি আছে দেখিছে। তো এতিয়া এটা আগলৈ যাওঁ, কিন্তু আগলৈ চাইকেল নিব নোৱাৰিম, তো অলপ আপোনালোকক দেখুৱাই আহোঁগৈ। তো আপোনালোকৰ ইয়াত ফটো চটো মাৰিলোঁ আৰু অলপ ষ্টৰিও বনালোঁ, গতিকে আপোনালোকে আমাৰ ইনষ্টাত চাবগৈ পাৰিব। এইফালে আছে ভাস্কৰ ইনষ্টাগ্ৰামটো কি বুলি আছে এবাৰ কৈ দিয়া। এইফালে আছে অংকুৰ শইকীয়া, তো চবে ফ'ল' কৰি দিব সিহঁতকো। তো এতিয়া ব'লক ৰাস্তাইদি যাওঁ নিমাতী ঘাটলৈ, আৰু সেইফালে আছে বাৰু নিমাতী ঘাট। বন্ধুসকল এতিয়া মই চিকন্দৰ ভিডিঅ'খনৰ ৰিভিউ দিওঁ বুলি ভাবিছোঁ, কাৰণ যেতিয়া অলপ লোকেশ্যনটো ভাল হৈ আছে। তো প্ৰথমতে মই আপোনালোকক দিম যে মই চাইকেলখন এতিয়ালৈকে কি মডিফাই কৰিলোঁ। তো এতিয়া বাৰু বেছি পাৰ্টছ লাগি থকা নাই, কাৰণ চব খুলিয়ে পেলালোঁ আগতে লগাই মেলি। তাৰপিছত একেবাৰে যদি ওপৰৰ পৰা চাওঁ, এই গ্ৰিপটো দেখিছে, এই গ্ৰিপটো মই চেঞ্জ কৰিলোঁ। গ্ৰিপ বাৰু 2-3বাৰ এতিয়ালৈকে চেঞ্জ কৰিছোঁ। আৰু লগতে একদম মেইন বস্তুটো হৈছে এই ষ্টেমটো দেখিছে,
এই ষ্টেমটো হৈছে MTB শ্বৰ্ট ষ্টেম, যিটো অফ ৰোডিং কৰিবলৈ বা হিল ক্লাইম্বিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া বাৰু মই হিল ক্লাইম্বিং নকৰোঁ, কিন্তু এটা লুকছটো বহুত ধুনীয়া আহে। আৰু লগতে দেখিছে এটা এনেই হৰ্ণ লগাই থৈছোঁ, যাতে কাৰণ টিলিঙা নাই আৰু চাউণ্ড নাই, একদম কেঁচুৱা ল'ৰা ছোৱালীৰ নিচিনা, কোনো কথা নাই। আৰু যিবোৰ অদৰকাৰী পাৰ্টছ, অদৰকাৰী নহয় মানে, বটল হোল্ডাৰটো বৰ্তমান খুলি থৈছোঁ। আৰু দেখিছে এই ছিটটো চেঞ্জ কৰিলোঁ আগতে, আৰু এইডাল বাৰু অকণ লেতেৰা হৈ আছে বা মামৰে ধৰিছে, গতিকে এইকেইডালো অতি সোনকালে মই কালাৰ কৰিম, নহয় চেঞ্জ কৰিম। আৰু দেখিছে আগৰ কেলিবাৰকেইটাও ষ্টক লাগি থকা নাই আৰু বেলেগকৈ লগালোঁ। আৰু এটা মেইন বস্তু হৈছে এইটো দেখিছে, এইটো হৈছে চিমানৰ ড্ৰিলাৰ, চিমানৰ 2 TX। আৰু এইটো মই বেছি দিন হোৱা নাই চেঞ্জ কৰা, এমাহমান হৈছে। আৰু বহুত ধুনীয়া পাৰফৰ্মেঞ্চ। আগতো চিমানৰে আছিলে, কিন্তু এইটো অলপ তাতকৈ বেছি ভাল। আৰু যিটো আগৰ ক্ৰেংক ছেট দেখিছে, আগতে 3 স্পীড আছিলে, এতিয়া মই 2 স্পীড কৰি ল'লোঁ। কাৰণ ইয়াৰ ওপৰত যি চটা আছিলে সেই চটা মই কাটি পেলোৱা নাই, নট বলটো খোলা দি খুলিছোঁ। এইটো দেখিছে ফুটা হৈছে, আৰু ইয়াতো অকণমান মামৰে ধৰি আছে, আৰু কোনো কথা নাই। আৰু এইটো কিয় কাটিলোঁ বহুতে সুধিব পাৰে, মই কৈ দিওঁ যে যিবোৰে চাইকেলখনৰ বিষয়ে বেছিকৈ অধ্যয়ন কৰিছে তেওঁলোকে গম পাব চাগে। যিবোৰ হাই ৰেঞ্জৰ প্ৰফেচনেল চাইকেল থাকে সেইবোৰৰ আগত 2 স্পীড নাইবা ছিংগল স্পীড থাকে, আৰু ক্ৰেংক ছেটটো অলপ সৰু থাকে। গতিকে মই অলপ তেনেকুৱা লুক দিবলৈ চাইকেলখন এনেকুৱা কৰিলোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু বৰ্তমান এবছৰ 2 মাহ হৈ গৈছে চাইকেলখনৰ, আৰু 2021 6 ডিচেম্বৰত কিনিছিলোঁ। আহিলে মই আৰু 2 দিনমানৰ পিছত চাইকেলখন যি মডিফাই কৰিবলৈ আছে বা ভাল কৰিবলৈ আছে চব কৰি মেলি আপোনালোকক আৰু এটা ধুনীয়াকৈ ৰিভিউ দি দিম। তো এতিয়া আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, এতিয়া আমি ৰাস্তা দি নাযাওঁ বুলি ভাবিছোঁ, অফ ৰোডিং কৰি পেলাই এইফালে দিয়ে ডাইৰেক্ট ওলাই দিওঁ বুলি ভাবিছোঁ। কাৰণ এইফালেও চাইকেল যাব পৰা ৰাস্তাটো আছে, যিহেতু আমাৰ অফ ৰোডিং কৰাৰ অভ্যাসো আছে। তো এইফালে গৈ এনেকৈ ৰাস্তা দি ওলাই দিমগৈ। তো আপোনালোকক অফ ৰোডিং কৰোঁতেতো দেখুৱাব নোৱাৰিম, কিন্তু মই নামোতে হয়তো দেখুৱাব পাৰিম, চাই থাকিব। তো বন্ধুসকল, মই নামিলোঁ, এতিয়া ইহঁতক নমাইছোঁ, চাই লওক। আৰু আহিছে সৈজনে আচল ৰাইডাৰ অফ ৰোডিং কৰা। ইয়ে হৈ নাবাদ। তেতিয়া আমাৰ ইয়াত ছাৰে আহিব পৰাই নাই এতিয়ালৈকে। যেতিয়া অলপ আপোনাক অফ ৰোডিং কৰা ভিডিঅ' দেখুৱাম বুলি ভাবিছোঁ, গতিকে কেমেৰামেন আছে এতিয়া অংকুৰ। তো গাইজ দেখিলে কি ভয়ানক অফ ৰোডিং হ'ল, আপোনালোকে নিশ্চয় এইটো থাম্বনেইলত দেখিছিলে। আৰু মোৰ অৱস্থা বেয়া হৈ গ'ল, কাৰণ বৰ বেছিয়ে দাং খাই গৈছিলে। চাওঁ আৰু আগত নগ'ল আমাৰ ৰাইডত একদম শেষৰ ফালে আৰু 3জন মেম্বাৰে জইন কৰিলে। এইফালে দেখিছে আৰু এটা অংকুৰ, এইফালে বগাই অভিজিত, আৰু এইটো হৈছে বিকাশ। এবাৰ চাই লওক চবেই। আৰু আচলতে চবেই প্ৰেক্টিছ কৰিবলৈ আহিছে। তো ব্লগটো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে আজি। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আছিলোঁ, বাই বাই।